প্ৰব্লেম আছে এতিয়াও বহুতখিনি স্কুল তেনেকুৱা বেয়া অৱস্থাত আছে আপোনালোকে স্কুলৰ বিষয়ে কৈছে যে এতিয়াও হেজাৰ হেজাৰ মানুহ মানে এতিয়া চাকৰি পোৱা নাই আমাৰ চৰকাৰে বিটিআৰ বৰ্তমান প্ৰমোদ বড়ো চৰকাৰে বোলে এতিয়া চাকৰি দিব পৰা নাই এতিয়া কথাটো হৈছে এই কি 17 মাহত কি হেজাৰ হেজাৰ পোষ্ট খালী হৈছে এই 17 মাহত কি হেজাৰ হেজাৰ পোষ্ট খালী হৈছে ইমান দিন কি স্কুলত সিঙ্গল টিচাৰ নাছিলে আপোনালোকে সিঙ্গল টিচাৰৰ কথা কৈ আছিলে তো আপোনালোকৰ সময়ত আপোনালোকে কি কৰিলে ইমান দিনৰ পৰা এটোতো 17 মাহত যে ইমানখিনি ভ্যাকেন্সি হৈ গ'ল এটোতো কথা নহয় তো সেই সময়ত আপোনালোকে কিয় ফিল আপ কৰা নাই আপোনালোকৰতো দায়িত্ব আছিলে আপোনালোকে নিজে চৰকাৰত আছিলে সেইখিনি কোৱেশ্চন আমি আপোনালোকক কৰিব বিচাৰিছোঁ আৰু এতিয়া যেটো বোঝা আপোনালোকে 3000 কোটি টকাৰ বোঝা যেটো আমাৰ চৰকাৰৰ ওপৰত আমাৰ ইউপিপিএল বিজেপি জিএসপি চৰকাৰৰ ওপৰত যেটো আপোনালোকে বোঝা এটা দি গৈছে হেইটোৰ দায়িত্ব কোনে ল'ব আপোনালোকেতো হেইটো পইচা টেকেট কন্ট্ৰাক্টৰবিলাকক নিদিয়ে আপোনালোকে কৈ আছে যে বহুতখিনি কন্ট্ৰাক্টৰক তেখেতসকলে মানা কৰিছে কাম কৰিবলৈ দিয়া নাই আৰে আপোনালোকে ফাণ্ড নাথাকি আপোনালোকে কাম দিছে ফাণ্ডটো তো থাকিব লাগিব আপোনালোকে 3000 কোটি টকাৰ যেটো বোঝা দিছে বহুতে কন্ট্ৰাক্টৰ এতিয়া হাইকোৰ্টত কেছ দিছে এতিয়া হেইটোৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিব নেকি এইটো ফাণ্ড নথকাকৈ আপোনালোকে যে কামবিলাক ৱৰ্ক অৰ্ডাৰবিলাক দিছে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে তো আপোনালোকৰ কোনো প্লানিং নাই সিস্টেমেটিক কোনো কাম কাজ কৰা নাই আপোনালোকে আৰু এতিয়া আপোনালোকে বৰ্তমানৰ চৰকাৰক দুখী আছে তো এইবিলাকে কোৱেশ্চন আপোনালোকৰ ওপৰত যে বহুতখিনি এইখিনি যেটো আমি এতিয়া অডিট কৰাই আছো অডিটত বহুতখিনি তথ্য ওলাই আহি আছে যে বহুতখিনি কাম যেটো হোৱা নাই হেইটোৰ বিল ভাউচাৰবিলাক আপোনালোকে বা আপোনালোকৰ যেটো কৈ আছে যে আপোনালোকৰ কন্ট্ৰাক্টৰবিলাকে যাক আপোনালোকে দায়িত্ব দিছিলে বা কাম দিছিলে তেখেতসকলে কাম নকৰাকে যে বিল ভাউচাৰ জমা দিছে আমি যেতিয়া ফিল্ডত যাওঁ ভেৰিফাই কৰোঁ তাত কোনো কাম হোৱা নাই তেনেকুৱা ধৰণৰ কমসে কম 7টা ডিপাৰ্টমেণ্টৰ পৰা আমি 900 কোটি টকাৰ তেনেকুৱা আমি কেলেংকাৰী পাইছোঁ যেটো মানে আপোনালোকে চৰকাৰত থাকিলে ভুৱাভাৱে কাৰণ বা আপোনালোকৰ নিজৰ হয়তো অতিথিক নিজৰ আপোনালোকৰ মানুহক নিজৰ কন্ট্ৰাক্টৰবিলাকক আপোনালোকে সেইখিনি টকা দিলে হয় বা তাতে আপোনালোকৰ কিবা এটা সামিল কিবা এটা মতমেল ভিতৰত এটা ভাল এটা আপোনালোকৰ তালমেল আছিলে তো এইখিনিয়ে কথা আমি ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনালোকৰ নিজৰ যেটো দুখ নিজৰ যেটো আপোনালোকে সিস্টেমটোক যে ইমান বেয়া কৰি দিছে ইমান যে ইয়াত কৰাপশ্যন হৈছে ইয়াত যে ইমান পাব্লিকৰ মানি পাব্লিকৰ ৰাইজৰ টকা পইচা মিসইউজ হৈছে সেইখিনিৰ দায়িত্ব কোনে ল'ব সেইখনৰ জবাবদিহি কোনে হ'ব আপোনালোকে হ'ব লাগিব সেইখন আপোনালোকে আগত ক্লিয়াৰিফাই কৰক যে ক'ত কেনেকুৱা মিসইউজ হৈছে সেই টকাবিলাক তেতিয়া আপোনালোকৰ মানে প্ৰশ্ন উধাৰ তেতিয়া আমি ভাবিম যে হসাকে আপোনালোকে যোগ্য যে আপোনালোকৰ নিজৰ যেটো দাগ আপোনালোকে ধুই লৈছে তাৰ পিছত আমাক কোৱেশ্চন কৰক তেতিয়া আমি ভাবিম যে হসাকে আপোনালোকে কোৱেশ্চন কৰাৰ অধিকাৰ আছে আৰু বিশেষ চৰকাৰ ফলৰ পৰা মানে ইন্ট্ৰোডিউস কৰা হৈছে যেনেকুৱা এটা হৈছে জ্ঞান সুৰাং বিথাংকি এটা স্কিম দিয়া হৈছে মানে আমাৰ যিমান দুখীয়া ল'ৰা ছোৱালীবিলাক আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে হয়তো পঢ়া শুনাৰ কাৰণে কিবা কাৰণত অসুবিধা পাই আছে হয়তো গাড়ী ভাড়াৰ অসুবিধা পাই আছে হয়তো তেখেতসকলৰ ড্ৰেছ পাতিৰ কাৰণে অসুবিধা পাই আছে হয়তো কিবা এটা কিতাপ কিনাৰ কাৰণে বা নোটবুক কিনাৰ কাৰণে অসুবিধা পাই আছে তো তেখেতসকলে যাতে ডাইৰেক্ট বেনিফিটেড হয় সহায় হয় ভাল প্ৰত্যেকখন সমষ্টিৰ পৰা তেখেতসকলক আইডেন্টিফাই কৰি কমসে কম 200 জনকে তেনেকুৱা এটা টাৰ্গেট লোৱা হৈছিল আৰু সেই হিচাপে আমাৰ কোকলাবাৰীৰ পৰাও এই মানে 157 আমাৰ কেণ্ডিডেটছ বা ষ্টুডেণ্টছ তেখেতসকলে বেনিফিটেড হৈছে আৰু তাৰ লগতে তেখেতসকলক 5000 ৰুপিজ 5000 টকাকে ডাইৰেক্টলি তেখেতসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে তাৰ লগত আমাৰ এইখন চৰকাৰৰ জৰিয়তে এটা অনচাই বিথাংকি এটা স্কিম হেতু ইন্ট্ৰোডিউস কৰা হৈছিল আৰু হেতু মানে কাৰ কাৰণে যিবিলাক দৰিদ্ৰ পৰিয়ালৰ মানে মানুহ বা পৰিয়াল যিবিলাক দৰিদ্ৰ পৰিয়াল যিবিলাকে বজাৰ হাটত যেনে তেনে কিবা এটা ফল মূল বিক্ৰী কৰি বা আমাৰ সবজি বিক্ৰী কৰি বা মাছ বিক্ৰী কৰি বা কিবা এটা সৰু মুৰা দোকান তেনেকুৱা খুলি তেখেতসকলে নিজৰ জীৱিকাটো নিজৰ লাইভলিহুডৰ কাৰণে আৰ্নিঙৰ কাৰণে তেখেতসকলে মানে চেষ্টা চলাই আছে বহুত কষ্টত তেখেতসকলে পৰিয়ালখন চলাই আছে তেনেকুৱা পৰিয়ালবিলাকক আমি প্ৰত্যেকখন গোটেই বিটিআৰত প্ৰত্যেকখন সমষ্টিৰ পৰা মানে আইডেন্টিফাই কৰা হৈছিল লিষ্ট ডাউন কৰা হৈছিল আৰু তাৰ জৰিয়তেও আমাৰ কোকলাবাৰীত 157 টোটাল তেনেকুৱা পুৱাৰ ফেমিলিজ মানে দুখীয়া পৰিয়ালবিলাকে লাভান্বিত হৈছে তেখেতসকলক 5000 ৰুপিজকে 5000 টকাকে দিয়া হৈছে যাতে তেখেতসকলে হেতুৰ জৰিয়তে নিজৰ যেটো বিজনেছ যাতে অকমান বঢ়াব পাৰে এনহেন্স কৰিব পাৰে আৰু তেখেতসকলৰ ইনকাম লেভেলটো যাতে অলপ বাঢ়ি যায় তো তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা আমাৰ চৰকাৰ ফালৰ পৰা আগবঢ়োৱা হৈছিল তাৰ পিছত আছে যে কমসে কম 150টা দুখীয়া পৰিয়ালে ফাইনান্সিয়েল এসিস্টেন্স পাইছে সিএম ৰিলিফ ফাণ্ডৰ জৰিয়তে
তাতে 8,000-ৰ পৰা মানে 15,000 টকাৰ এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ কমচে কম 150টা দুখীয়া পৰিয়ালে তেখেতসকলে পাইছে। আৰু এটা ট্ৰাইবেল ৰেষ্ট হাউচ এটা চেংচন কৰা হৈছে এইটো কেশৱ নগৰ চিমলাত। তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাজ আমাৰ চৰকাৰৰ জৰিয়তে যিটো মেইন কাম কাজ আমাৰ চৰকাৰৰ জৰিয়তে যিটো আমাৰ ককলাবাৰী সমষ্টিৰ কাৰণে আমি কৰিছোঁ বা কৰা হৈ আছে, এইবিলাক আপোনালোকৰ সন্মুখত দাঙি ধৰিলোঁ। এতিয়া কেইটামান ইয়াত অলৰেডি প্ৰিণ্ট আউট কৰা আছে, সেইখিনি তথ্য আপোনালোকক দিয়া হ'ব যে আমাৰ কিমান কাম কমপ্লিট হৈছে ককলাবাৰীত, কিমান অনগয়িং আছে সেইখিনি গোটেইখিনি, আৰু ডিপাৰ্টমেণ্ট ৱাইজ কোন ডিপাৰ্টমেণ্টৰ গোটেইখিনি তথ্য আপোনালোকক এইখনৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ। কেইটামান তথ্য তথাপিও আপোনালোকৰ সন্মুখত পাৰিলে আমি গাই দিবলৈ যত্ন কৰিম। তো ইয়াত আছে যে আমাৰ বিভিন্ন ধৰণৰ মানে স্কিম আৰু প্ৰজেক্ট বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। ইয়াত আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা যি কৰা হৈছে কাম, সেইখিনি কাম ইয়াত লিষ্ট কৰা আছে অলৰেডি। আমাৰ এটা কমপ্লিট হৈছে, এটা হ'ল কনষ্ট্ৰাকশ্যন অফ ৱাটাৰ প্ৰভিজন এট ককলাবাৰী চাপাগুৰি কলেজ আণ্ডাৰ প্ৰগ্ৰাম SOPD। তো এইখন পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা এইখিনি কৰা হ'ল। আমাৰ ভেটেনেৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা ককলাবাৰী সমষ্টিত যিটো ৰাবাংগুৰি চাব চেণ্টাৰ সেইখনত মানে ৰিপেয়াৰিং যিটো কৰিব লাগিছিল সেইটো কমপ্লিট কৰা হ'ল। আমাৰ যিটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ যিটো বাউণ্ডেৰী ৱাল আৰু আৰ্থ ফিলিং স্বৰ্ণা মিনি PHC সেইটোত কৰা হৈছে। তেনেকুৱা ধৰণে আমাৰ PNRD যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা যিখিনি কাম কৰা হ'ল সেইটো মোটামুটি ইয়াত দেখা গৈছে যে আমাৰ 3খন কাম অলৰেডি ইয়াত হৈছে, যিটো ডাঙৰ মেজৰ কামসকল। ইয়াত আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা কৰা হৈছে, ইয়াত কমচে কম 2টা স্কিম কমপ্লিটেড হৈ গৈছে। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা কমচে কম 2টা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে। ইয়াত আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা 2টা স্কিম ইয়াত ডিটেইলছ দিয়া আছে, কৰা হৈ গৈছে। ইয়াত কালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ এটা কাম, ইয়াত এটা স্কিম অলৰেডি কমপ্লিট কৰা হৈছে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ ইয়াত 4খন কমপ্লিট কৰা হৈছে বুলি কৈছে, বাকী অনগয়িং চলি আছে। আৰু আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ফালৰ পৰা ইয়াত এটা অনগয়িং স্কিম চলি আছে। WPT ডিপাৰ্টমেণ্টৰ পৰা ইয়াত এটা কমপ্লিট হৈ গৈছে, এটা অনগয়িং স্কিম চলি আছে। ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাৰ পৰা এটা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে, বা এটা ছেল্ফ হেল্প গ্ৰুপক তেখেতসকলক অলৰেডি সেই বেনিফিটখিনি দিয়া হৈছে। আৰু আমাৰ গুডউইল প্ৰজেক্টৰ আণ্ডাৰত যিখিনি কাম হৈছে ইয়াত গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব। আমাৰ 15 ফাইনেন্সৰ আণ্ডাৰতো বহুতখিনি কাম আমাৰ ককলাবাৰীত হৈছে। মোটামুটি 42টা মানে কাম আমাৰ কমপ্লিট আণ্ডাৰ 15 ফাইনেন্স এইখন চৰকাৰ অহাৰ পিছত। 42খন কাম অলৰেডি মানে স্কিম কমপ্লিটেড বুলি ইয়াত ৱৰ্ক ষ্টেটাছ দিয়া আছে। সেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব বা দিয়া হ'ব। আৰু আমাৰ MCLA ফাণ্ড যিটো মানে আমাৰ চিফ ছাৰৰ নামত যিটো তেখেত ইয়াত কনষ্টিটুৱেঞ্চিৰ তেখেত এজন প্ৰতিনিধি আছিলে, এই MCLA ফাণ্ড হিচাপে অলমষ্ট 12খন কাম কমপ্লিট কৰা হৈ গৈছে। আৰু ইয়াত PWD ৰোডছ সেইটোৰ পৰা মোটামুটি 5খন ৰোড অলৰেডি কমপ্লিট। আমাৰ মুঠতে 26খন ৰাস্তা হৈছে অকল ককলাবাৰী সমষ্টিত। 26খন ৰাস্তা অকল ককলাবাৰী সমষ্টিত হৈছে। সেইটো আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। তেখেতসকলে যিটো দাবী কৰিছে যে ইয়াত একো কাম হোৱা নাই, এতিয়া আমি স্পষ্টকৈ আপোনালোকে ভেৰিফাই কৰিব পাৰে, আমি মানুহক লৈ যাব পাৰিম। 26খন ৰাস্তা ইয়াত হৈছে। আৰু ইয়াত 23খন অংগনৱাড়ী চেণ্টাৰ আৰু তাৰ ভিতৰত 5খন মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে। অংগনৱাড়ী চেণ্টাৰ 23খন আৰু তাৰ ভিতৰত 5খনটো আমাৰ মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে। তাৰপিছত ইয়াত আছে যে টোটাল 8 ইৰোশ্যন প্ৰটেকশ্যন স্কিম, মানে আমাৰ বান্ধ না যিটো মানে গৰাখহনীয়া, সেইটোৰ 8খন প্ৰজেক্ট ইয়াত কাম কৰা হৈ আছে। সেইটো আপোনালোকৰ জৰিয়তে আমি জনাব খোজোঁ। তাৰপিছত ইয়াত আমাৰ কলেজ অফ এগ্ৰ' ফৰেষ্ট্ৰি এণ্ড বায়'ডাইভাৰ্চিটিৰ ফাউণ্ডেশ্যন সেইটো অলৰেডি কৰা হৈছে, সেইটো কাম অলৰেডি আৰম্ভ হৈছে। তাৰপিছত ইয়াত আছে যে আমাৰ 8খন কম্প'জিট স্কুল ইয়াত বনোৱা হৈছে ককলাবাৰীৰ ভিতৰত। তাৰ ভিতৰত যিবিলাক হয়তো ক্লাছ 10লৈকে আছিল, এতিয়া আপগ্ৰেডেশ্যন হৈ ক্লাছ 12লৈকে যাব। তো সেই তেনেকুৱা ধৰণৰ মানে কাম অলৰেডি কৰা হৈছে। ইয়াত আমাৰ ককলাবাৰীৰ ভিতৰত ছায়েন্স ষ্ট্ৰীম কোনো কলেজত কোনো ইনষ্টিটিউশ্যনত নাছিলে। ছায়েন্স ষ্ট্ৰীম পঢ়াৰ কাৰণে আমাক বহুতে আমাৰ বেলেগ জেগাত যাব লগা হৈছিল, পাঠশালা বৰপেটা বা তেনেকুৱা বেলেগ জেগাত যাব লগা হৈ আছিল। কিন্তু এতিয়া এইখন চৰকাৰ অহাৰ পিছত আমাৰ এতিয়া
বি কিষাণ কলেজ যিটো জালাহ তাতে এটা ছায়েন্স ষ্ট্ৰীম ইণ্ট্ৰডিউচ কৰি দিয়া হৈছে আৰু তাৰ লগে লগে মানে এটা স্মাৰ্ট ক্লাছৰুম বনোৱা হৈছে তাৰপিছত আপোনাৰ যিটো কেচি কলেজ আছে সেইটোত মানে এডিশ্যনেল ক্লাছৰুমৰ কাৰণে আৰু বিশেষ খোৱা পানী মানে যিটো ৱাটাৰ এণ্ড চেনিটেশ্যন এণ্ড হাইজিন যিটো ফেচিলিটি কয় ৱাছ বুলি কয় সেই ফেচিলিটিৰ কাৰণে এটা স্কিম বা প্ৰজেক্ট ধৰা হৈছে যাৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কলেজৰ ল'ৰা ছোৱালীবিলাকে পাব আৰু যিটো এডিশ্যনেল ক্লাছৰুম যিটো অসুবিধা হৈ আছিলে কম হৈ আছিলে সেইখিনি চাগে 1 crore rupees এটা এমাউণ্ট দিয়া হৈছে আমাৰ BCC ফালৰ পৰা আমাৰ উৰ্ষা গৌৰা ব্ৰহ্মৰ ডাঙৰীয়াত ফালৰ পৰা আকৌ 15 লাখ টকা আৰ্থ ফিলিঙৰ কাৰণে দিয়া হৈছে তো এইবিলাক কাম তেখেতসকলে আমাৰ চৰকাৰ ফালৰ পৰা কৰা হৈছে আৰু লগতে আমি চাইছোঁ যে যোৱা চৰকাৰৰ বেলিত যিটো ছাপ্লাই তেখেতসকলে বিশেষকৈ কম্বল সূতা কম্বল আৰু মানে আমব্ৰেলা মানে সেইটোৰ যিটো চলি আছিলে আৰু ৰাইজক তেখেতসকলে বিতৰণ কৰি আছিলে আৰু সেইটোত কোনো কোৱালিটি নাছিলে সেইটোৰ জৰিয়তে কোনো তেনেকুৱা বেনিফিট হোৱা নাছিলে এতিয়া আমাৰ চৰকাৰখনে ভাবিছে যে আমি কনষ্ট্ৰাক্টিভলি যিখিনি ফাণ্ড আহিছে ৰাইজৰ কাৰণে কনষ্ট্ৰাক্টিভলি আমি ব্যৱহাৰ কৰিব লাগে যাতে সঁচাকেই আমাৰ ৰাইজে লাভান্বিত যাতে হ'ব পাৰে